নমস্কাৰ বন্ধুসকল, মই আজি আপোনালোকক লোকেল মুৰ্গী পুহি কেনেকৈ 30,000 টকা ইনকাম কৰিব পাৰি তাকে ক'বলৈ ওলাইছোঁ। যিটো পাৰ্ট টাইম হয়, ফুল টাইম নহয়। পাৰ্ট টাইমতে আপুনি বা আপোনাৰ ঘৰৰ মানুহ কোনোবাই এনেকৈ 1-2 ঘণ্টা টাইম দি কেনেকৈ 30,000 টকা ইনকাম কৰিব পাৰি তাকে ক'বলৈ ওলাইছোঁ। আপুনি যদি ব্ৰইলাৰ ফাৰ্ম কৰিব খুজিছে তেতিয়াহ'লে 30,000 টকা ইনকাম কৰিবৰ কাৰণে আপোনাক 1500ৰ পৰা 2,000 মুৰ্গীৰ ভৰাব পৰা ফাৰ্ম এখন লাগিব। আপুনি কিন্তু 300 মুৰ্গী বা 200 মুৰ্গী 300 মুৰ্গী পুহি লোকেল মুৰ্গী পুহি আপুনি এটা ভাল টকা ইনকাম কৰিব পাৰে। তাকো পাৰ্ট টাইম হয়, ফুল টাইম নহয়। তাকে আপোনাক মই এইটো ভিডিঅ'ত ক'বলৈ ওলাইছোঁ কেনেকৈ আপোনালোকে 30,000 টকা ইনকাম কৰিব পাৰিব পাৰ্ট টাইমত। ধলগিৰি ইণ্টিগ্ৰেটেড এগ্ৰ ফাৰ্মৰ পৰা আপোনালোকক সকলোকে ধন্যবাদ জনাইছোঁ। আৰু এনেকুৱা বহুত ভিডিঅ'ৰ বাবে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।